এয়া আমাৰ সৌপাই ৰাজখোৱা তেওঁ এটি বাতৰি নিদৰ্শন কৰিব আপোনালোকে উপভোগ কৰক। আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি হৈছে তিনিমুখীয়া দৌৰাই। যোৱাকালি একাধিক্ৰমে বতাহ বৰষুণ শিলাবৃষ্টিৰ ফলত এজোপা গছৰ পৰা পৰি 9টা কেইজোপা ঠাইতে মৃত্যু সাবটি লৈছে আৰু 3টা বাদুলি আহত হৈছে। যিকেইটা বাদুলি আহত হৈছে অসম বনমন্ত্ৰী পৰিমল ঐক্যবদ্ধই উক্ত বাদুলিকেইটা অৰুণাচল আগে মিছনত যিহেতু ভৰ্তি কৰিছে। একেজাক বতাহ বৰষুণৰ ফলতে ৰঙিয়া ষ্টেচনত ৰৈ থকা 9জন তপাবিহাৰী মাথা উখৰা মুখৰা আছে, তাৰে 3জনৰ টিকনি হেৰাইছে। যিকেইজন তপাবিহাৰী মাথা টিকনি হেৰাইছে উক্ত বিহাৰীকেইজনত টিকনিকেইজন কোনোবা হতাশয় ব্যক্তিয়ে যদি পাইছে তামিকা চাইকেল দুখন লালগড়ৰ ওচৰত জমা দিবলৈ তৎকালীন অনুৰোধ জনোৱা হৈছে। আৰু যিকেইজন তপাবিহাৰী মাথা উখৰা মুখৰা হৈছে উক্ত বিহাৰীকেইজনৰ মাথাত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে একোটাকৈ মেম্বাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এয়া বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শিলিগুৰি অভিমুখে আহি থকা 7890 ট্ৰেইনখন আহি থাকোঁতে বাটত এখন গৰু গাড়ীৰ লগত প্ৰচণ্ড সংঘৰ্ষ হোৱাৰ ফলত গৰু গাড়ীখনৰ দুডাল হলমাৰি সেয়া ট্ৰেইনখনৰ 3টা ডবা ঠাইতে শূন্য বিচ্ছিন্ন হয়। কাজিৰঙা অভিমুখে গৈ থকা 13জনীয়া এটা পিছলাৰ অকণি দৌৰ গৈ থাকোঁতে বাটৰ চোৰাং চিকাৰী প্ৰচণ্ড গুলীয়াগুলী ঠাইতে 7জনৰ মৃত্যু সাবটি লৈছে। উক্ত ঘটনাটোৱে অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। এই মুহূৰ্তত মোৰ প্ৰিয় বন্ধু চাবোন চন্দ্ৰ নীলমণি চৌদাখাৰীয়ে সংবাদ মেলত প্ৰকাশ কৰিছে যে যোৱাকালি কাজিৰঙা অভিমুখে যিজাক প্ৰচণ্ড ঘূৰ্ণীবতাহ সৃষ্টি হৈছিলে উক্ত ঘূৰ্ণীবতাহে প্ৰাক্তন বনমন্ত্ৰী কমলাৰাণী বৰ্মনৰ শাৰীখন উৰুৱাই নি যোৰহাট ডাংবদী গাঁৱৰ এডাল কৃষি এণ্টেনাত আবদ্ধ কৰি ৰাখিছে। উক্ত শাৰীখন উদ্ধাৰ কৰিবলৈ অসম মুখ্যমন্ত্ৰী তথা সৰ্বানন্দ সোণোৱালে তৎকালীন যোজনা চলাই আছে। এতিয়া নিউজ লাইভ কেমেৰাৰ পাছত